হেল্ল' ভিউৱাৰ্ছ, কি খবৰ আপোনালোকৰ? ফ্ৰেণ্ডছ, আপোনালোকে পাৰ্ট টাইম জব কৰিব বিচাৰে নেকি? বিশেষকৈ আমাৰ মেলছবিলাকৰ কথা নকওঁ, ফিমেলছবিলাকৰ ঘৰতে থাকে, তেওঁলোকে পাৰ্ট টাইম জব ঘৰতে কাম কৰিব বিচাৰে। ঘৰত এটা পাৰ্ট টাইম জব হ'লে বহুত ভাল পায়। তেনেকুৱা এটা পাৰ্ট টাইম জব আছে নেকি? তেনেকুৱা পাৰ্ট টাইম জবটো বহুত আছে। মই ইয়াতে এটা তেনেকুৱা পাৰ্ট টাইম জবৰ কথা আলোচনা কৰিম। সেইটো হৈছে হোম টিউশ্যন। হয়, হোম টিউশ্যন বুলি ভাবোঁতে আপুনি ভাবিছে চাগে হোম টিউশ্যনটো সকলোৱে জানে, হোম টিউশ্যন কৰিব পাৰি, কিন্তু ষ্টুডেণ্ট নাই, জেগাৰ প্ৰব্লেম। টিউশ্যন ষ্টাৰ্ট কৰিব লাগিলে এটা নিৰ্দিষ্ট জেগা বিচাৰিব লাগিব, সেই জেগাটোত কৰিব লাগিব। তেনেকুৱা ধৰণৰ বহুত সমস্যাৰ সন্মুখীন হোৱা দেখা যায় আৰু ইয়াৰ বাবে বহুত ফাণ্ডিঙৰো প্ৰয়োজন হয়। আৰু ইয়াৰ ফলত কি হয়, কোনোবা যদি তেনেকুৱা কাম কৰিম বুলিও ভাবি থাকে, তেতিয়াহ'লে কৰিব নোৱাৰে, কৰিম বুলি ভাবি থাকোঁতেই যায়। চ' যদি আপুনি এক্সপাৰ্ট হয়, যদি আপুনি টিউশ্যন কৰিব পাৰে, যদি আপুনি ষ্টুডেণ্টক শিকাব পাৰে, যদি আপোনাৰ মেথছ ছাবজেক্টত এনেকুৱা আছে যে আপুনি মেথছ ছাবজেক্টটো ভালকৈ শিকাব পাৰিব, তেতিয়াহ'লে আপুনি ইয়াৰ কাৰণে কোনো চিন্তা কৰিব নালাগে, আপুনি নিশ্চয় কৰিব পাৰিব। মই আপোনাক অনলাইন কেনেকৈ টিউশ্যন কৰিব পাৰি, অনলাইন এটা এপ্লিকেশ্যনৰ বিষয়ে ক'ম। সেই এপ্লিকেশ্যনটোৰ দ্বাৰাই আপুনি ঘৰতে বহিয়েই অতি কমেও 30,000 পৰা 40,000 টকা ইনকাম কৰিব পাৰিব মেথছ শিকাই। কৰিবৰ কাৰণে আপুনি ক'তো যাব নালাগে, আপুনি নিজৰ ঘৰতে কৰিব পাৰিব। আপোনাৰ যিটো মই ৱেবছাইটৰ কথা কৈছোঁ, যিটো এপ্লিকেশ্যনৰ কথা কৈছোঁ, সেই এপ্লিকেশ্যনটোৰ দ্বাৰাই আপুনি কৰাব পাৰিব। সেই এপ্লিকেশ্যনটো হৈছে cuemath এডুকেশ্যন। এই এপ্লিকেশ্যনটো এতিয়ালৈ 40,000 পৰা 50,000 টিচাৰে কাম কৰি আছে আৰু বহুত আপুনি ইচ্ছা যদি কৰে তাৰ ওপৰত ৰিভিউ চাব পাৰে। বহুতে সন্তুষ্ট হৈছে এইটো এপ্লিকেশ্যন ইউজ কৰি। এই এপ্লিকেশ্যনটোৰ বিশেষত্ব হৈছে কি, আপোনাৰ কিমান টেলেণ্ট আছে, আপুনি কিমান কৰাব পাৰে, সেইটো তেওঁলোকে চাই সেই হিচাপত আপোনাক cuemathৰ পৰা চাৰ্টিফিকেটো দিয়ে আৰু সেই অনুযায়ী আপোনাক চেলাৰী সিহঁতৰ পৰা প্ৰদান কৰায়। গতিকে বহুত ভাল ৱেবছাইট। আপুনি নিশ্চয় যদি এনেকুৱা ভাবি আছে, তেতিয়াহ'লে নিশ্চয় ইয়াতে ছাইন আপ কৰক। মই কেনেকৈ কৰা মই দেখাই দিছোঁ। ডাইৰেক্ট আপুনি গুগলত চাৰ্চ কৰি দিয়ক cuemath বুলি চাৰ্চ কৰি দিয়াতে এটা অপশ্যন পাব, বিকাম এ cuemath পাৰ্টনাৰ। সেইটোত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। তাতে আপোনাৰ ডিটেইলছখিনি ফিল আপ কৰি দিয়ক, ফৰ্মখিনি ফিল আপ কৰি দিয়ক, নাম, ইমেইল এড্ৰেছ, আপুনি কিমানলৈকে পঢ়া আৰু আপুনি কি ক'ৰবাত যোৱাৰ প্লেন আছেনে নাই। যদি আপোনাৰ প্লেন আছে তেতিয়াহ'লে য়েছ কৰি দিয়ক, যদি নাই বুলি কওক, আপোনাৰ পিন নম্বৰটো পুট কৰি দিয়ক আৰু ছাবমিট কৰি দিয়ক। এইখিনি কৰাৰ পিছত সিহঁতৰ ফালৰ পৰা আপোনাক কল আহিব, মেইল আহিব, আপোনাৰ পৰা ডিটেইলছ লোৱা হ'ব। তাৰপিছত সিহঁতে আপোনাৰ গোটেইখিনি হয়, আপুনি হয়নে নহয়, আপোনাৰ কোৱালিফিকেশ্যন কিমান, গোটেইখিনি আপোনাৰ ইনফৰমেশ্যন বিচাৰিব। তাৰপিছত সিহঁতে ভেৰিফিকেশ্যন কৰিব। ভেৰিফিকেশ্যন কৰাৰ পিছত সিহঁতে চাৰ্টিফিকেট কৰিব এজ এ পাৰ্টনাৰ। চ' ভিডিঅ'টো চাই কেনেকুৱা লাগিল? যদি ভাল লাগিল প্লিজ কমেণ্ট। ধন্যবাদ।